সো গাইজ নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হ'ল দশেৰা মানে ৰাৱণ দহন, আৰু ৰাৱণ দহনৰ কাৰণে এতিয়া প্ৰিপাৰেশ্যন চলি আছে। এতিয়া মই আপোনালোকক গোটেই ৰাৱণ দহনৰ আমাৰ যিটো বহৰি থোৱা কাৰ্যসূচী গোটেইখিনি দেখাম। ৰাৱণ দহন কেনেকৈ কোনে জ্বলাব, ৰাৱণক বধ কৰিব, আজি সকলোখিনি দেখাম। তো ভিডিঅ'টো শেষলৈ চাই থাকিব, আৰু যদি ভিডিঅ'টো ভাল পায় প্লিজ লাইক কৰি দিব। আৰু এয়া চাওক, মানুহৰ ভিৰ চাওক, এইফালে ফাংচন চলি আছে। মানে ৰাৱণ দহনৰ আগতে এটা প্ৰগ্ৰেম হ'ল সৰুকৈ, তো প্ৰগ্ৰেমৰ মানুহ চাওক না, হাজাৰ হাজাৰ ইয়াত মানুহ হৈ গৈছে, ভৰ্তি হৈ গৈছে। আৰু অলপ দেৰিকৈ ইয়াত মানে ৰাৱণ দহন কৰা হ'ব। তো চাওক, মানুহ চাওক, আপোনালোকক দেখাই দিছোঁ, পূৰা ক্ৰাউড, পূৰা ভিৰ হৈ গৈছে। আৰু হয়তো বহৰি তেনেকুৱা অনুষ্ঠান দ্বিতীয়টো নহ'ব বুলি মই ভাবোঁ। মানে এনেকুৱা ধৰণৰ উৎসৱ বাপৰে একদম সাংঘাতিক। আৰু এয়া চাওক, ৰাৱণ দহনৰ প্ৰতিযোগিতা, মানে ৰাৱণ দহনৰ কাৰণে প্ৰিপেয়াৰ চলি আছে। এয়া চাওক, ৰাৱণ দহন আৰম্ভ হৈ গ'ল। জয় শ্ৰীৰাম বুলি কৈ এতিয়া ৰাৱণ দহন আৰম্ভ হৈ গ'ল, চাওক। চ' গাইজ, যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে প্লিজ মোক ছাপোৰ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব, আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু আগন্তুক যাতে এই উৎসৱটো আৰু বহুত বেছি ডাঙৰ হয়, তাৰ কাৰণে ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাব, আৰু আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ।